আপোনালোকৰ নিচিনা মহিলাসকলৰ বাবে আপুনি কি ক'ব আজি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা কৰিব লাগে কৰিলে মানে কামত কোনো সৰুকৈ নাই অসমীয়াগিৰি দেখুৱাব লাগে এটা ভাল কথা ক'লে ভাল লাগিলে অসমীয়াৰ ফুলাম বিহুৱান ফুলাম গামোচা বিহু যিহেতু সমাগত আপোনালোকৰ যদি প্ৰয়োজন হৈছে তেন্তে স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত গৈ আপোনালোকে কলেজ সোণোৱাল বাইদেউৰ পৰা আপোনালোকে সুন্দৰকৈ লৈ যাব পাৰে নমস্কাৰ মই চিৰঞ্জিত ফুকন স্বাগতম জনাইছোঁ জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু অলপ দিনৰ আগতে মই ইয়াৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ বেছি দীঘলীয়া নকৰোঁ মাত্ৰ তাৰিখ আৰু বাৰটো বেলেগ অলপ দিনৰ আগত যিহেতু এটা ভিডিঅ' প্ৰস্তুত কৰি অহা হৈছে আজি বিশেষকৈ আহিলোঁ তেখেতৰ সৈতে কথা পাতোঁ কেনেকুৱা চলিছে কি কথা তেওঁৰ এই যাত্ৰা এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ আহকচোন অলপমান এয়া মই বৰ্তমান উপস্থিত হ'লোহি তেখেতৰ তাঁতশালত বৰ্তমান তেখেতক আমি দেখিছোঁ এনেদৰে তাঁত বৈ থকা অৱস্থাত আহকচোন তেখেতৰ সৈতে অলপমান কথা পাতোঁ বাইদেউ কেনেকুৱা ভালনে ভালে ভালে নমস্কাৰ জীৱনৰ বাৰ্তা ধন্যবাদ যিকি নহওক আপোনাৰ ব্যৱসায় কেনেকুৱা চলিছে ব্যৱসায় ঠিকেই আৰু ঠিকে চলি আছে হয় বৈ আছোঁ বগা কাপোৰ হয় যোৱা এতিয়া বৰ্তমান কি বৈ থকা হৈছে এতিয়া মেখেলা চাদৰে মেখেলা চাদৰ ন মেখেলা চাদৰ প্ৰডাকশ্যনতকৈ গ্ৰাহকৰ হেৰি সংখ্যা বেছি হৈছে হয় হয় আপুনি দিব পৰা নাই অৰ্ডাৰ মতে এখন চাদৰ প্ৰস্তুত কৰোঁতে কিমান সময় লাগে বা কিমান দিন লাগে লাগে ইয়াত 3 দিন লাগি যায় আৰু ভালদৰে গ'লে মানে 3 দিনমান লাগে এযোৰ কাপোৰ প্ৰস্তুত কৰিবলৈ 5-6 দিন লাগি যায় আৰু এতিয়া বৰ্তমান আপোনাৰ বেছিকৈ অৰ্ডাৰ কি আহিছে চাদৰ মেখেলা চাদৰ গামোচা এনেকৈ গামোচা মেখেলা চাদৰখিনি আগে অৰ্ডাৰ কৰাৰ কাৰণে এইখিনি বৈ আছোঁ এতিয়া মানে মাটিশালত বোৱা কাৰণে অকণমান অসুবিধা মানে অসুবিধা মানে নহয় সময় লাগিছে সময়মতে দিব পৰা নাই এতিয়া কাষ্টমাৰ যদি ইয়াতকৈ যদি অলপ উন্নত মানদণ্ডৰ হয় তেতিয়া হাল এখন হোৱা হ'লে মানে যথেষ্টখিনি আৰু অলপ আপোনাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত অলপ আগবাঢ়িব পাৰিলোহেঁতেন সময়মতে যোগান ধৰিব পাৰিলোহেঁতেন বৰ্তমান এয়া মাটিশাল বুলি কয় মাটিশালত গামোচা চাদৰ এনেকৈ প্ৰস্তুত কৰোঁতে অলপ সময় লাগে যিহেতু ইয়াত অকণমান সময় বেছি লাগে সেই গতিকে তেওঁ যোগান ধৰিব পৰা নাই ইতিমধ্যে কৈ আহিছে তেওঁৰ কাষ্টমাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে বুলি জানিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ যি কি নহওক তেখেতৰ সৈতে তেওঁৰ এই ব্যৱসায়টোৰ বিষয়ে অকণমান জনাৰ চেষ্টা কৰিলোঁ বিহু যিহেতু সমাগত বৰ্তমান বাইদেউ আপোনাৰ ওচৰত গামোচা উপলব্ধ হয়নে অসমীয়া বিহুৱান আপোনালোকে বিহুৰ কাৰণে এতিয়াৰ পৰাই যদি আপোনাৰ অৰ্ডাৰ নকৰে হয়তো নাপাবও পাৰে হয় নাই সেই গতিকে যদি আপোনালোকৰ প্ৰয়োজন হৈছে এতিয়াৰ পৰাই যোগাযোগ কৰিব পাৰে তেখেতলোকৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ স্ক্ৰীনত তাতে গৈ আপুনি যোগাযোগ কৰি ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰে আৰু ইয়াৰ পৰা লৈ যাব পাৰে আমি আছোঁ বৰ্তমান টেঙাখাট ভাজনি গাঁও দেখাব নেকি আপোনাৰ বৰ্তমান কি কি মজুত আছে হয় হয় আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে তেখেতলোকৰ তেওঁৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ভিতৰত প্ৰৱেশ কৰি আমি দেখা পালোঁ যে ইমান সুন্দৰকৈ এয়া চব অসমীয়াৰ ফুলাম বিহুৱান ফুলাম গামোচা গতিকে বিহু যিহেতু সমাগত আপোনালোকক যদি প্ৰয়োজন হৈছে তেন্তে স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত গৈ আপোনালোকে কণ্টেক্ট কৰি এই ফুলেজ সোণোৱাল বাইদেউৰ পৰা আপোনালোকে সুন্দৰকৈ লৈ যাব পাৰে বাইদেউ কি ক'ব কিমান আছে গামোচা আপোনাৰ ওচৰত এতিয়া মজুত গামোচা আছে এতিয়া 15-20খনমান আছে যদি কোনোবাই বিচাৰে দিব পাৰিব নিশ্চয় পাৰিম তাৰপিছত আৰু আছে এতিয়া গামোচাৰ মূল্য কেনেকৈ গামোচা মূল্য চাই আৰু আগৰ নিচিনাই নেকি নে বিহুৰ ছিজনত দাম বাঢ়ি যায় নেকি নাই ঠিক আছে অকণমান বহি লওকচোন বৰ বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো এবাৰ ৰেটটো কৈ দিয়ক এবাৰ গামোচা এইবিলাক 250 ন তো যেনেকুৱা ল'লেও মানে ইয়াৰ পৰা আপোনাৰ ফুলৰ লগত কোনো কথা নাই এইখিনি এইখন বেলেগ এইখিনিতো চব 250কে দিছোঁ হয় হয় আগতেতো আমি যথেষ্ট কাপোৰ দেখিছিলোঁ বৰ্তমান নাই দেখোন চাদৰ হয় ন এইখিনি চাদৰ মেখেলা জোৰ কাপোৰ হয় ন জোৰ কাপোৰ দুযোৰ আছে গামোচা আপোনাৰ 250 বুলি ক'লে ন 250 পাই যাব ফুলাম গামোচা আপোনালোকে লৈ যাব পাৰে তাৰ উপৰি ইয়াৰ কি আছিলে মেখেলা চাদৰ কি সূতাৰ বুলি ক'লে হেৰি পাট পকোৱা বুলি ইয়াৰ দাম কেনেকৈ জোৰ দাম এইবিলাক 1600কে দিছোঁ 1600 যদি লাগে আগতীয়াকৈ জনাব যিসকলক প্ৰয়োজন হৈছে বৰ্তমানে আপোনাৰ অসুবিধাটো এইখিনিতে যে যিহেতু আপুনি মাটিশালত এইবিলাক প্ৰস্তুত কৰি আছে
মাটিশালৰ কাৰণে অকণমান অসুবিধা হৈছে মাটিশালৰ কাৰণে যথেষ্ট Production সময় ত। লাগে এখন গামোচা উলিয়াবলৈ বা এযোৰ কাপোৰ উলিয়াবলৈ যথেষ্টখিনি সময় লাগে তাৰ বাবে মানে এতিয়া গ্ৰাহকৰ মানে এতিয়া demand গ্ৰাহকৰ বেছি সংখ্যা বাঢ়িছে, গ্ৰাহকৰ বৃদ্ধি হৈছে, সংখ্যা কিন্তু বৃদ্ধি আপোনাৰ, হৈছে। মই মানে সময়মতে দিব পৰা নাই হেৰি মাটিশালৰ কাৰণে বাকী আৰু এতিয়া মানে পৰৱৰ্তী যদি সময়ত কি চিন্তা কৰিছে পৰৱৰ্তী সময়ত এই চাওঁ বিষয়ে? এতিয়া যদি পাৰোঁ মানে অলপ উন্নত মাইনা অট'মেটিক বা হেণ্ডলুম তেনেকৈ ল'ম লৈ তেতিয়া আপোনাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত তেতিয়া অলপ যেনেও মানে এতিয়া মাটিশালতকৈ মানে অলপ বেছি দিব যথেষ্টখিনি পাৰিম উন্নত হ'ব। যথেষ্টখিনি মানে উন্নত হ'ব বুলি ভাবিছোঁ মানে আপোনাৰ কাম কাজখিনিও তীব্ৰ গতিত হ'ব কাম মাটিশালত অলপ সময়ো লয় সময় লয় যথেষ্টখিনি সময় লয় হয় হয় আৰু কেনেধৰণৰ কাপোৰ আছে বৰ্তমান এতিয়া বৰ্তমান গামোচা আৰু এই মেখেলা চাদৰ এইখিনিয়ে পাব? আৰু অৰ্ডাৰ আহি আছে বিহু পাছলৈ বুলি থৈ দিছোঁ আৰু বিহু পাছত দিবলৈ বিহুলৈ মানে অৰ্ডাৰ আহি আছে বিহুলৈ অৰ্ডাৰ আহি আছে হঠাৎ আহিলো অলপ দিনৰ আগত আহিছিলো যিহেতু আপোনালোকৰ নিচিনা মহিলাসকলৰ বাবে আপুনি কি ক'ব আজি সকলোকে কওঁ আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা অৰ্থনৈতিকভাৱে এনেকৈয়ে বুলিয়ে নহয় যিকোনো কামত আহিব লাগে সকলোৱে কৰিব লাগে কৰিলে মানে কামত কোনো সৰুকৈ নাই চবেই কৰিব পাৰে নিজৰ ঘৰৰ কাম বনৰ উপৰিও যিহেতু আপুনি এগৰাকী পাকঘৰৰ গৃহিণী বুলিব পাৰি গৃহিণী হৈও এনেধৰণৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ অসমীয়াগিৰি দেখুৱাব লাগে স্বাৱলম্বী ক্ষেত্ৰত সেইটো এটা ভাল কথা ক'লে ভাল লাগিল জানিব পাৰিছো ব্যৱসায়টো অলপ আগবঢ়াই লৈ যায় চেষ্টাটো অভ্যাত ৰাখিছে বুলি আমি গম পাইছো আপোনাৰ যাত্ৰাটো শুভ হওক ধন্যবাদ তাৰ কামনাৰে সকলোকে আহ্বান জনাইছো এওঁৰ আদৰ্শৰে এওঁৰ এই কৰ্ম নিদৰ্শনৰ জৰিয়তে আপোনালোকেও উদ্যমী হওক উৎসাহী হওক অনুপ্ৰেৰণা পাওক তাৰ উদ্দেশ্যেৰে আজি ভিডিঅ'টো পুনৰবাৰ প্ৰস্তুত কৰিলো যেহেতু কাপোৰ কানি প্ৰস্তুত কৰিয়ে তেওঁ যথেষ্টখিনি স্বাৱলম্বী হৈছে আৰু ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিছে বুলি আমি জানিব পাৰিছো এইটো এটা খুব ভাল কথা সেই গতিকে পুনৰবাৰ বাইদেউসকলে আহিলো আৰু ইয়াৰ পৰাই আজি ভিডিঅ'টো সমাপ্ত কৰিছো ধন্যবাদ বাইদেউ ধন্যবাদ